ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাস 12 ফাইনেলৰ বাবে প্ৰয়োজন হোৱা গ্ৰামাৰ সেকশনৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিব বিচাৰিছো তো আমি প্ৰথমে আলোচনা কৰিব বিচাৰিছো নিগেটিভ কৰা যেটো তাৰ মিনিং চেঞ্জ নকৰাকে কৰা হয় সেন্টেন্সটো আছে it is often difficult to speak the truth হলা ইয়াক আমি কি কৰিব লাগে নিগেটিভ কৰিব লাগে উইদাউট চেঞ্জিং দা মিনিং তো ইয়াৰ শব্দবিলাক যদি সোৱা ইয়াত অফেন আৰু ডিফিকাল্ট আছে হলে মিনিং চেঞ্জ নকৰিবলৈ আমি সহজ ভাষাত ক'লে দুবাৰ নিগেটিভ কৰিলে আগৰ বা একে অৰ্থলৈ আহি পায় তো অফেন মানে হৈছে প্ৰায় মাজে সময় হলে আৰু ডিফিকাল্ট টু টান গতিকে ইয়াক আমি কি কৰিম it is often কি কৰিছো never often কেতিয়াবা never হয় কেতিয়াবা always হয় গতিকে it is never easy difficult or opposite easy বাকি একে হ'ব to speak the truth গতিকে it is often difficult to speak the truth এটো affirmative আছে negative হ'ব it is never easy to speak the truth তাৰ পিছৰ আমি কোৱেশ্যনটোলৈ আহো only God can help me এটো আমি নিগেটিভ কৰিব লাগিব without changing the meaning এনেকুৱা বিলাক যদি only থকা আহে আমি তোমালোকে মন কৰিবা only to হৈছে affirmative দিয়া থাকে নিগেটিভ কৰিবলৈ আমি তাৰ ঠাইত none but লগাম গতিকে বাকিখিনি একে থাকিব তো only God can help me তাৰ নিগেটিভ টু হ'ব none but God can help me তো এইখিনি আমি ডিসকাস কৰিলো এবোৰ হৈ এইখিনি এই দুটা আছিল নিগেটিভ কৰা এতিয়া আমি থাৰ্ড কোৱেশ্যনটোলৈ আহো he leads a most unhappy life এটো স্টেটমেন্ট হয় ইয়াক আমি এক্সক্লামেটৰী সেন্টেন্সলৈ চেঞ্জ কৰিব লাগে মেক ইট অর চেঞ্জ ইনটু এক্সক্লামেটৰী সেন্টেন্স তো আনসার কি হ'ব what a most unhappy life he leads এই প্ৰথমত থকা he leads to এক্সক্লামেটৰী সেন্টেন্সত শেষৰ পিনে গৈছে চাই লবা আৰু how বা what হলে এইবোৰ এক্সক্লামেটৰী সেন্টেন্সৰ আৰম্ভণিত প্ৰায়বিলাক সেন্টেন্সতে প্ৰয়োজন হয় গতিকে আনসাৰটো what a most unhappy life he leads এতিয়া আমি বেছিকে আমাক বিপদত অসুবিধাত পেলাই থকা প্ৰিপজিশনলৈ আহো প্ৰথমটো আমি লৈছো প্ৰিপজিশনটো অৰ্থাৎ ফোর্থ কোৱেশ্যন নাম্বাৰ 4 ত আছে সেন্টেন্সটো there was a bridge dash the river এটা নিজে আইডিয়া কৰি লোৱা ইয়াত নদীৰ ওপৰত দলঙৰ কথা কোৱা হৈছে আৰু এটো একেলে পাজলত পেলাই ওপৰত বুজাবলৈ খসৰাসৰ আমি বেছিকে অন ব্যৱহাৰ কৰো ওপৰত বুজাবৰ কাৰণে ওভাৰ বহে ওপৰত বুজাবৰ কাৰণে এবভ বহে এতিয়া ইয়াত কোনটো বহিব হলে তো অনটো লাগি থাকিব লাগিব যেটোৰ ওপৰত থাকিব তাত লগাকে থাকিলেহে অন বহে গতিকে এটো তো লাগি থকাকে নাথাকে ব্ৰিজ নদীৰ ওপৰত গতিকে অন নবহে গতিকে ইয়াত কি হ'ব there was a bridge over the river হলে এবভ হলে এবভ আৰু ওভাৰক লৈ মই এটা ভিডিও বনাইছিলো সেইটো চালেও পাবা ওভাৰটো ঢাক খাই থকাকে হ'ব লাগিব গতিকে নদীখনৰ ওপৰত একেবাৰে নদীৰ ওপৰত আছে গতিকে তেনেকুৱা বুজাবৰ কাৰণে ওভাৰ বহে আৰু এটা প্ৰায় এনেকুৱা টাইপৰ সেন্টেন্স হোৱা কম্পেয়াৰ কৰিবা অজয় ইজ ড্ৰাইভিং অন দ্য ব্ৰিজ ডেশ দ্য ৰিভাৰ ইয়াত মই এটা প্ৰিপজিশন সেন্টেন্সটো দিয়াই আছে অন দ্য ব্ৰিজ অথনি সোৱা ব্ৰিজটো আছিল ওভাৰ দ্য ৰিভাৰ লাগি থকা নাছিল এতিয়া ড্ৰাইভিং কৰিছে ধৰা বাইক বা গাড়ী ড্ৰাইভ কৰিছে ক'ত কৰিছে অন দ্য ব্ৰিজ ব্ৰিজটো লাগি থাকিব চকা কিটাই গতিকে অন বহিলে তাত কিন্তু আমাক দিছে অন দ্য ব্ৰিজ ডেশ দ্য ৰিভাৰ এতিয়া ইয়াত কি বহিব যে ব্ৰিজটো ৰিভাৰৰ ওপৰত কি ধৰণে আছে বুলি ক'লে ক্ৰস কৰি পেলাই আছে নহলে পাৰ কেনেকে হ'ব কি কাৰণে দলং বনালে হয়নে নহয় পাৰ হ'ব পৰাকে অপোজিট ডাইৰেকশনত থাকিব লাগিব গতিকে এনেকুৱাকে যদি থাকে ক্ৰস হোৱাকে তেতিয়া হলে তাত আমাৰ প্ৰিপজিশনটো আহিব এক্ৰস তো আনসাৰ হ'ব অজয় ইজ ড্ৰাইভিং অন দ্য ব্ৰিজ এক্ৰস দ্য ৰিভাৰ হলে তাৰ পিছত আৰু এটা আমি ডিসকাস কৰিম I am taller than you dash 6 inches
হলে তোমাতকৈ মই 6 ইঞ্চি ওখ বুলি ইয়াত কৈছে গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ কোনটো প্ৰিপজিশন বহিব I am taller than you by 6 inches ইয়াত by প্ৰিপজিশনটো বহে আৰু প্ৰিপজিশন আমি লৈছো the dog jumped dash the swimming pool ইয়াত কোনটো প্ৰিপজিশন বহিব আইডিয়া কৰি লোৱা ইয়াত বহিব লাগে the dog jumped into the swimming pool হলে জপি আইছিলে সুইমিং পুললৈ এতে ইনটু কি কারণে হল ইন হলে অলরেডি সুইমিং পুলত থাকিলে ইন দা সুইমিং পুল হবো হলে I am swimming in the swimming pool I am swimming in the river অর্থাৎ তাতে হাতুরি আছো অলরেডি সুইমিং পুল বা নদীত আছো ভিতৰত আছো এটু কিন্তু জপি আইছে সুইমিং পুললৈ গতিকে গতি কৰাটো বুজাইছে গতিকে গতি কৰি থকা থাকিলে কি হ'ব ইনৰ ঠাইত ইনটু হ'ব তাৰ পিছত আৰু এটা আমি লৈছো the bus arrived dash the station a minute ago হলে বাসটো স্টেশনত আহি পোৱা কথা কৈছে গতি স্টেশন হৈছে এটা প্লেস কিন্তু সৰু ঠাই এটা গতিকে সৰু ঠাইৰ আগত আমি কি লিখিম at হ'ব the bus arrived at the station হলে আমি অন্য সেন্টেন্স বিলাকতো যদি এতিয়া ধৰা কোনোবা এখন জিলাৰ কথা যদি কওঁ ইন আসাম হ'ব ইন যোৰহাট হ'ব ইন নগাঁও হ'ব গোটেই জিলাখনক যদি বুজায় কিন্তু তাৰ যোৰহাটৰ নিৰ্দিষ্ট যদি যোৰহাট বুলি কোৱা যেটো জায়গা থাকিব তাক এট যোৰহাট ক'ব এট নগাঁও বুলি ক'ব নিৰ্দিষ্ট যদি সৰু ঠাই থাকে আকৌ এট বুলি ক'লে তাৰ ভিতৰৰ গাঁও বিলাকৰ বা সৰু সৰু অঞ্চল বিলাকক বুজালেও এট আমি লিখিম তেতিয়াহলে ইয়াতো তেনেকে ষ্টেচনটো সৰু এটা এৰিয়াক বুজাইছে গতিকে আমাৰ ইয়াত প্ৰিপজিশনটো এট বহিব হলে তাৰ পিছত আমাক আৰু আহিব পাৰে ধৰা the dog আমি হেৰি কৰিলো টেন্স এটা কৰিলো the dog ate his food and beg for more এতিয়া ইয়াত বেগত কি আছে ব্ৰেকেট দিয়া আছে আমি দেখি পাইছো হলে তো ইয়াত দুটা ক্লজ থকা বাক্য হয় গতিকে এটা প্ৰথম ক্লজটো বা যিকোনো এটা ক্লজ কিহত আছে past indefinite আছে গতিকে past indefinite যদি এটা ক্লজ থাকে আৰু ক্লজ দুটাক যদি এন্ড বাট হলে therefore so এই বিলাকে যদি জয়েন কৰি থাকে তেতিয়াহলে আনটো ক্লজও বেছিভাগ ক্ষেত্ৰত কি হয় past indefinite হয় গতিকে বেগৰ ঠাইত কি হ'ব and begged for more এটো হ'ব আনসাৰটো তেনেকৈ আমাক অহাৰ এটা প্ৰেক্টিছৰ কাৰণে আমি ভয়েস লব বিচাৰিছো he informed the matter to the principal হলে বিষয়টো তেওঁ কাক জনালে প্ৰিন্সিপালক জনালে এতে ইয়াৰ পেসিভ কৰিবলৈ যাওতে বহুতে হয়তো অবজেক্ট কোনটো হ'ব সেইটো খেলিমেলি ভুল হ'ব পাৰে বহুতে the principal লিখিব পাৰে বহুতে লিখে এনে আমি পাইছো এটো অবজেক্ট নহব ইয়াত এটো অবজেক্ট হয় কিন্তু টু প্ৰিপজিশনৰ অবজেক্ট হয় আমাক লাগে ভাৰ্বৰ অবজেক্ট গতিকে ইয়াত অবজেক্ট আছে এই সেন্টেন্সটোত the matter গতিকে ইয়াত কি আহিব the matter আৰু past indefinite আছে verb to past আছে গতিকে the matter was informed হলে the matter was informed তাইছত to the principal by him হলে এটো হ'ব ইয়াৰ পেসিভ ভয়েস গতিকে কেইটামান মনত পেলাবৰ কাৰণে মই ইয়াত ডিসকাস কৰিছো আৰু প্ৰিপজিশন তোমালোকক ওভাৰ আৰু এক্ৰছটো অকনমান বুজি পাবা নেকি বুলি মই কৈ দিছো তো এইখিনি আছিল আজি মই তোমালোকক ক'ব বিচৰা কথাখিনি তো থ্যাংক ইউ